যাদু সম্ৰাট হীৰক জ্যোতিয়ে এজনী সুন্দৰী যুৱতীক জ্বলাই দিব। আকৌ সেই সুন্দৰী যুৱতীগৰাকীক আপোনালোকে জীৱন্ত স্বাগতম জনাইছো এখন সম্পূৰ্ণ বেলেগ পৃথিৱীলৈ। এইখন এনে পৃথিৱী য'ত অসম্ভৱ বুলি কোনো শব্দই নাই, য'ত চাহ পোহৰৰ মায়াত বন্দী হৈ ৰ'ব পাৰে আপোনাৰ দুচকু। এই জগতখনতে উৰি ফুৰিব পাৰে মানৱৰূপী কোনোবা মায়াবিনী। হয়, এইখন পৃথিৱীত মুহূৰ্ততে জীয়াই উঠিব পাৰে ডিঙি কাটি দুচকু কৰা মানৱ দেহ। আপোনাৰ চকুৰ পলকতে অদৃশ্য হ'ব পাৰে দৃশ্যমান সকলো বস্তুৱে। হয়, আপোনালোকক আমি স্বাগতম জনাইছো এখন যাদুৰ পৃথিৱীলৈ। ইয়াত সকলো কথাই সম্ভৱ। এই যাদুৰ পৃথিৱীখনত মায়াময় প্ৰতিটো মুহূৰ্ত উপভোগ কৰিবৰ বাবে আপোনালোকৰ পৰা আমি মাথো বিচাৰিছো এক মুকলি মন, এক মুকলি দৃষ্টিভংগী। আপোনালোকলৈ আমাৰ বিনম্ৰ অনুৰোধ, প্ৰযুক্তিগত জ্ঞাপন কৰিছো। যাদু ভাল লাগিছে নে নাই? যদি লাগিছে জগতে হাত ধৰি ৰাখছো, যদি ভাল লাগিছে থেংক ইউ। বহি লওক আপুনি। ঠিক আছে, এইবাৰ আৰু এটি যাদু মাজলৈ যাওঁ। প্ৰথমে দেখুৱাই লওঁ যাদু মেজিকটো। মোৰ এটা চুঙা আছে, একেবাৰে এটা খালী চুঙা হয়। আৰু আমাৰ অসমীয়াৰ পৰম্পৰা এখন ফুলামকৈ গামোচা আছে। এতিয়া গামোচা যে আমি খালী চুঙাতে সোমাই দিওঁ আৰু যেনেকৈ মেজিক কৰোঁ, গামোচানে কি ৰূপ লয় সেইটো দেখুৱাইছোঁ আপোনালোকক। যদি ভাল লাগিছে জোৰকৈ হাত ধৰি থেংক ইউ। এইবাৰ আপোনালোকক কিছুমান মই যাদুৰ সৰু সৰু গতিমান দৃশ্য
আগৰ আপোনালোকে সকলোৰে মিউজিক কৰিব ভাল লাগিছে, যিটো সঁচাকৈ ভাল লাগিছে জোৰকে হাত চাপি দিয়ক। থেংক ইউ। ইয়াত মোৰ দাদা এজন আছে।
সকলোৰে মেজিকবোৰ ভাল লাগিছে, যদি ভাল লাগিছে চাগে জোৰকৈ হাঁচৰি পাম নেকি আৰু থেংক ইউ। আমি একবাৰে শেষৰ মিউজিকটো লৈ যাওঁ। মই মেজিকটো ঘোষণা কৰিলোঁ আৰু আপোনালোকৰ জীৱন যদি যাৰ দৰে মায়ে মাহ হওক তাতে মানে হিৰক যদি আজি বিদায় হৈছে যদি যাতে ভাল আছে এটা জোৰকৈ হাত চলিব আমি শেষত। থেংক ইউ, লাভ ইউ, বাই বাই, গুড নাইট।